এনেকুৱা কি বস্তু আছে যিটো বিচনাত দেখা পাওঁ যাৰ মাজৰ আকাৰডাল আঁতৰাই দিলে এটা জন্তুৰ নাম হৈ যায় কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এবাৰ লৈ আহিছো আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া হাতৰ আশা কৰো আজি ভিডিঅ'টো খুবেই ভাল পাব জিৰ ভিডিঅ'ৰ 1 নম্বৰ হাতৰটো হল 9 ভাই 9 ভনী মাজতে থাকে পিতা এক বুঢ়ীয়ে ঠেলি দিলে সকলো মৰে গাতত পৰি 9 ভাই 9 ভনী মাজতে থাকে পিতা এক বুঢ়ীয়ে ঠেলি দিলে সকলো মৰে গাতত পৰি কোৱাচোন উত্তৰটো অলপমান ভাবি বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালে নে হয় ইয়াৰ উত্তৰটো হল ক্ৰেমবোৰ্ড নহয়নে বাৰু 2 নম্বৰ হাতৰটো হল ডিচেম্বৰত আহে কিন্তু জুনত হলে নাহে বৰফত হি থাকে কিন্তু জুইত হলে নাই ডিচেম্বৰত আহে কিন্তু জুনত হলে নাহে বৰফত হি থাকে কিন্তু জুইত হলে নাই কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালে নে হয় ইয়াৰ উত্তৰটো হল ঠাণ্ডা ই কেৱল ডিচেম্বৰতহে আহে জুনত হলে নাহে 3 নম্বৰ হাতৰটো হল এটা হাতৰ চুঙাটো হল কাঠৰ দুমুৰে দুটা গাঁঠি মাজত হল কাঠি এটা হাতৰ চুঙাটো হল কাঠৰ দুমুৰে দুটা গাঁঠি মাজতে হল কাঠি কোৱাচোন উত্তৰটো ভাবি বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালে নে হয় ইয়াৰ উত্তৰটো হল ঢোল আৰু মাৰি 4 নম্বৰ হাতৰটো হল দৌৰি গলো কোৱাচোন কি বস্তু এৰি থৈ গলো দৌৰি গলো কোৱাচোন কি বস্তু এৰি থৈ গলো কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালে নে হয় ইয়াৰ উত্তৰটো হল আমাৰ ভৰিৰ খোজটো আজিৰ ভিডিঅ'ৰ 5 নম্বৰ হাতৰটো হল এনেকুৱা কি বস্তু আছে যিটো বিচনাত দেখা পাওঁ যাৰ মাজৰ আকাৰডাল আঁতৰাই দিলে এটা জন্তুৰ নাম হৈ যায় এনেকুৱা কি বস্তু আছে যিটো বিচনাত দেখা পাওঁ যাৰ মাজৰ আকাৰডাল আঁতৰাই দিলে এটা জন্তুৰ নাম হৈ যায় কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালে নে হয় ইয়াৰ উত্তৰটো হল জন্তুটোৰ নাম গৰু গাৰু পৰা আকাৰডাল আঁতৰাই দিলে গৰু হৈ যায় বাৰু মই কোৱাৰ দৰে আপোনালোকেও ভাবিছিলে উত্তৰটো যদি ভাবিছিল তেনেহলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব